21 মে তাৰিখে তাই নিশা 10:30 বজাত গৈছিলে এনেকা মোৰ লগৰ ল'ৰা এজনৰ লগতে গৈছে এনেকা 23 তাৰিখে তাইক মেডিকেল এডমিট কৰাব লগা হ'ল কাশীৰৰ অভাৱত যিটো মাকৰ ব্ৰেষ্ট ফিডিং কৰে সেইখিনি অভাৱত নিমিষা বা মানে অসমৰ এটা মানে আশাৰী গায়িকা আমি গম পায় আমিও দেখি আহিছো সামাজিক মাধ্যমত তেওঁ নিজৰ সন্তানৰ দৰে এই সন্তানটিকো তেওঁ মৰম কৰে জাহ্নৱী কোঁৱৰ তেখেতক ফাৰ্ষ্ট মই ধন্যবাদ জনাব লাগিব মই নিমিষা বাক কেনেকে লগ পালো হয়তো এইখিনি অসমবাসী বহুতে নাজানে চাগে এনেকা নিমিষা বাৰ কিন্তু যিখিনি মই নিচাৰ্থ মই অকল নিমিষা বা বুলি নকওঁ নিমিষা বাৰ হাজবেণ্ড ধ্ৰুৱদা তাৰপাছত যিসকলে চিনিয়ে যিজনী মানে ভায়েক বুলি ইমানে মানে তাইৰ মৰম বৰ্তমান আপুনি ভৱিষ্যতক লৈ নিয়ৰৰ ভৱিষ্যতক লৈ কেনেকুৱা পৰিকল্পনা কৰিছে নিয়ৰ এজন ভাল ল'ৰা হ'ব লাগে ভাল মানুহ হ'ব লাগে সেইখিনিয়ে আৰু মোক বিশেষ একো নালাগে বাকী নিমিষা বা বহুতে মৰমীয়াল মাতৃ প্লাছ জাহ্নৱী কোঁৱৰ তেখেতেও ভালে থাকক তেখেতৰ কাৰণে আজি মানে চিনি পাইছে নিয়ৰ নমস্কাৰ আজিৰ ভিডিঅ'টো অকণমান বিশেষ আৰু মোৰ সৈতে আছে এগৰাকী পিতৃ এগৰাকী বিশেষ পিতৃ যাক মই কেৱল এগৰাকী পিতৃ বুলি ক'লে নহ'ব তেওঁ সমানে এগৰাকী মাতৃও দায়িত্ব পালন কৰে এই কণমানিৰ দাদা নমস্কাৰ নমস্কাৰ আপোনাক আচলতে প্ৰথমতে মই সুধিম ৰাখিবলৈ খুব কষ্টকৰ হৈ পৰে তেনেস্থলত আপুনি এগৰাকী ছিংগল পেৰেণ্টছ হিচাপে বৰ্তমান কেনেকে মিলাই আছে মই আপোনাৰ এইটোৱে কওঁ আপোনাৰ মই এইখিনি কৰি বহুত সুখী অনুভৱ কৰি আছো তো যদিও মোৰ অকণমান কষ্ট হৈছে কষ্ট বুলি নকওঁ সময় যেনে ৰৈ নাথাকে কষ্ট মানে আপোনাৰ স্বাৰ্থ এনেকা দেউতাক হিচাপে মই দায়িত্ব পালন কৰি গৈ আছো এনেকা যিহেতু এটা গতিত চলি থকা এটা আপোনাৰ জীৱন হঠাৎ এই 3 মাহ 4 মাহত সম্পূৰ্ণৰূপে সলনি হৈ থাকিল এই সলনিটোৰ পিছত আপোনাৰ কেনেকুৱা প্ৰত্যাহ্বান আহিছে বা কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে আপুনি তো সমস্যাৰ সমাধান মানে কি আপোনাৰ যিটো নিয়ৰক লৈতো মই আছোৱে চলি থাকিবই লাগিব পিতৃ হিচাপে দায়িত্ব কৰিয়ে যাব লাগিব এইখিনি মই মানে হেৰি বুলি নাভাবোঁ সমস্যা বুলি নাভাবোঁ ডাঙৰ কৰিম তাই যিহেতু গ'ল আপোনাৰ 21 মে তাৰিখে তাই নিশা 10:30 বজাত গৈছিলে এনেকা মোৰ লগৰ ল'ৰা এজনৰ লগতে গৈছে এনেকা তো মোৰ নিজৰে বন্ধু একেখন কাহিতে খোৱা আছিলে তো তাই গ'ল বাৰু এনেকা 21 তাৰিখে গ'ল 22 তাৰিখে মই কোনো মিচিং কেছ বা থানাত এফআইআৰ কৰা নাছিলোঁগৈ 22 তাৰিখে ৰাতি তাই মোক ফোন কৰিছিলে আপোনাৰ 10:30 বজাত তাৰ মোবাইল দি ফোন কৰিছিলে মোৰ বন্ধুজনৰ মোবাইল দি তাৰ নাম দিগন্ত বেজবৰুৱা তাৰপাছত আপোনাৰ ফোন কৰি কৈছে কি মই আহিলোঁ ইয়াৰ লগতে তই মোক মানে চিন্তা নকৰিবি এনেকা বুলি ক'লে তাৰপৰা মই ঠিক আছে গৈছে ভালে হৈছে তাক ফোনটো দিয়া বুলি ক'লোঁ তাৰপৰা তাক ফোনটো দিব তুমি নিয়াটো সঁচা হয় হয় তুমি তাইক লৈ হেপী ন হেপী মই ঠিক আছে বাৰু বেষ্ট অফ লাক বুলি মই ফোনটো কৰি তেনেকৈ কাটি দিলোঁ তো গ'ল তেনেকৈ আপোনাৰ 22 তাৰিখে ৰাতি 23 তাৰিখে ৰাতিপুৱা হ'ল 23 তাৰিখে তাইক মেডিকেল এডমিট কৰাব লগা হ'ল কাশীৰৰ অভাৱত যিটো মাকৰ ব্ৰেষ্ট ফিডিং কৰে সেইখিনি অভাৱত মানে মই তাক মেডিকেল এডমিট কৰালোঁ এনেকৈ GMCHতে কৰালোঁ বাৰু তাৰপাছত 23 তাৰিখে ঠিক 12:30 বজাত আপোনাৰ মোলৈ ফোন এটা আহিলে নিউ বঙাইগাঁও ষ্টেচনৰ পৰা RPF ফোন কৰিছে তো তেখেতে ক'লে কি সুভাষ ৰয় বুলি আহিছে বৰ্তমানৰ নাম তাৰপৰা তেখেতে মোক সুধিলে মৰমী শৰ্মাৰ হাজবেণ্ড হয়নে মই কৈছোঁ হয় এনেকৈ আৰু এইখিনি কোৱাৰ পাছত আপোনাৰ তেখেতে ক'লে আৰু মৰমী শৰ্মাৰ দিগন্ত বেজবৰুৱা বুলি আমি RPF ইয়াতে ধৰিছোঁ যদি আপোনাক মানে লাগে আপুনি ৰিচিভ কৰিব পাৰে তেখেতক মই গোটেইখিনি কথা বিৱৰণ ক'লোঁ তেতিয়া বাবুৰ বয়স আছিলে আপোনাৰ 10 মাহ 8 দিন নে 10 দিন বাৰু এনেকুৱা তাৰপিছত মই ক'লোঁ ছাৰ মই যিহেতুকে এতিয়া মেডিকেলত আছোঁ তেখেতে মোৰ পৰা মানে বহুত ইনভেষ্টিগেশ্যন কৰিলে মানে কি ফোনতে কিজানি মই মাৰিয়ে পেলাইছোঁ কিজানি মই তাক বিক্ৰীয়ে কৰিছোঁ সেনেকুৱা মানে মোৰ তেখেতে বহুত মোৰ লগত কথা পাতিলে 13 মিনিট সময় কথা পাতিলে তাৰপাছত মই তেখেতক ক'লোঁ ছাৰ বেয়া নাপাই যে মই আপোনাক টাইম দিব নোৱাৰোঁ মোৰ বাচ্ছাটো মেডিকেল আছে মোৰ বাহিৰে আন কাৰো লগত নাথাকে বাহঁত আহিছে মোৰ বাৰু মাও আহিছে কিন্তু সিহঁতক চিনি মানে নাপায় ন এনেকৈ বাচ্ছাই তাৰপৰত আপোনাৰ সেইখিনিয়ে চেম আৰু সন্ধিয়া 8টামান বজাত আকৌ আন এজন RPF ফোন কৰি মোক ক'লে কি এনেকৈ সেইখিনি কথাই ক'লে তাৰপৰা তেখেতে খালি এটা মোক ভাল কথা ক'লে কি মই তেতিয়ালৈকে কোনো FIR দিয়া নাই মই বুলি কৈছে যা কৰে এনেকৈ তাই সুখী মই সুখী এনেকৈ আমাৰ বাচ্ছাটোকে সুখী তাৰপাছত তেখেতে ক'লে কি আপুনি এখন লোকেল থানাত ইমিডিয়েটলি এখন FIR কৰক তাৰপাছত মই FIR এখন কৰিলোঁ বাৰু 24 তাৰিখে কৰিলোঁ তো FIR তাইক মই নানো বুলিয়ে ক'লোঁ আকৌ দিছপুৰ থানাই আমাৰ থানা পৰিছিলে 6 মাইলত যিহেতু মই থাকোঁ তাৰপাছত আপোনাৰ সেই তেখেতে হেৰি কৰিলে দিছপুৰ থানাৰ পৰা ইনফৰ্মেশ্যন কৰিলে নিউ বঙাইগাঁও ষ্টেচনত মই ফোন নম্বৰ দিলোঁ তাৰপৰা হয় তেখেতে পলাই যোৱাটো মানে চবখিনিয়ে কথা ক'লে সেইখিনিয়ে আৰু তাৰপিছত এতিয়া তেওঁ খবৰ কৰেনে খবৰ মানে খুব সৰু হৈ আছে 13 মাহ হৈছে তাৰ ফোন মানে এনে তাৰ খবৰ ল'বলৈ কোনো ফোন কৰা নাই মোক মাত্ৰ তাই ডকুমেণ্টছখিনি বিচাৰিছে মোৰ নামত তাই হাজবেণ্ড গোটেইখিনি ডকুমেণ্টছখিনি বিচাৰিছে আৰু
এয়া মাজতে গম পালে এনেকে অসমবাসী ৰাইজে গমেই পাইছে আপোনাৰ যিহেতুকে বাবু চাইল্ড কেয়াৰ গ'ল চাইল্ড কেয়াৰ শব্দটো বহুতেই বুজি নাপায় বাৰু সৰু বাচ্ছা জেল বুলিয়ে ক'ব লাগিব কথাত বুজাব গ'লে এনেকে ময়ো গম পোৱা নাছিলো তাৰপাছত এয়া বৈ ভাবো কি যি কি তাতে আৰু এটা কথা এটা আহি পৰে নিমিষা বা মানে অসমৰ এটা মানে আগশাৰীৰ গায়িকা মানে গম পায় আমিও দেখি আহিছো সামাজিক মাধ্যমত তেওঁ নিজৰ মাকৰ দৰে নিজৰ সন্তানৰ দৰে এই সন্তানটিকো তেওঁ মৰম কৰে কিন্তু তেওঁকো মাজতে দেখিলো ছচিয়েল মিডিয়াত যে তেওঁ যিহেতু নিয়ৰৰ লগত কেতিয়াবা ভিডিঅ' আপলোড দিয়ে বা ফটো দিয়ে মানা কৰি নিয়ৰৰ নিজৰ মাতৃয়ে মানা কৰা এনেকুৱা দেখিবলৈ পালো হয় হয় এইখিনি আৰু প্ৰথমতে যাব লাগিব মই এজনী মানে মোৰ সম্পৰ্কীয় ভণ্টি হ'ব এনেকা মানে মোতকৈ সৰু হ'ব মই বাৰু কিবা এটা মানে বাইদেউ বুলি মাতো নিউজ লেবত কৰে জাহ্নৱী কোঁৱৰ একচুৱেলি মানে মিছ কোঁৱৰ বুলি আছে ইনষ্টাগ্ৰামত তেখেতক ফাৰ্ষ্ট মই ধন্যবাদ জনাব লাগিব মই নিমিষা বাক কেনেকৈ লগ পালোঁ হয়তো এইখিনি অসমবাসীয়ে বহুতে নাজানে চাগে এনেকুৱা নিমিষা হৈ কোন বুলি বা যোনেতো জানে যোনে নাজানে নিমিষা হৈ কোন নিমিষাৰ নামটো সাং উঠাই আছে এতিয়া তো যেতিয়া মানে ভণ্টিজনীয়ে আপলোড কৰিলে ইনষ্টাগ্ৰামত ইমানেই ভাইৰেল তো মানে সেই ভিডিঅ'টো গৈ কিনে 6 মিলিয়ন ক্ৰছ কৰি দিলে এতিয়ালৈকে এনেকুৱা তাৰপৰত সেই মানে কমেণ্টত মোক ভণ্টিজনীয়ে ফোন কৰিছিলে পাৰ্চনেলকৈ মানে দাদা বহুত মানুহে ফোন মেছেজ কৰিছে মোক আপোনাৰ নাম্বাৰটো বিচাৰিছে তো মই মাত্ৰ অকল এজনী মানুহকে দিছোঁ আপুনি চিনি পায়নে নাপায় মই নাজানো জীউৰ মাকক নিমিষা বুলি ক'লে মই কিয় চিনি নাপাওঁ চিনি পাওঁ তাৰপাছত তেখেতে মোক কণ্টেক্ট কৰিলে কণ্টেক্ট কৰি মোক মাতিলে মই গ'লোঁ নিমিষা বাৰ ঘৰলৈ এনেকুৱা তেখেতৰ হাজবেণ্ডে ধুনীয়াকৈ কথা পাতিলে তো জীউটো আপোনাৰ জানেই সকলোৱে তাৰপাছত সেইখিনি ঠিকে থাকিলে তো মৰমখিনিও সকলোৱে অসমবাসী ৰাইজে যিবিলাকে ছ'চিয়েল মিডিয়াত এক্টিভ থাকে এইবিলাকে গমেই পাইছে এনেকুৱা নিস্বাৰ্থ মৰম এনেকুৱা নিস্বাৰ্থ মৰম তাৰপিছত আহি কিনে মানে মাকজনীৰ কথা আহি পৰে নিয়ৰৰ মাকৰ কথা আহি পৰে আৰু নিয়ৰৰ মাকজনী আহি কিনে মানে কমেণ্টত জঁপিয়াই পৰে একচুৱেলি আমাৰ বাচ্ছাটো ন তো নিমিষা বাৰ ভিডিঅ' বনাই এনেকুৱা নিমিষা বাৰ কণ্টেণ্ট হিচাপে ল'ব নালাগে এইটো নিমিষা বাৰ ধুনীয়া এখন মানে জগত আছে এনেকুৱা সাংস্কৃতিক জগত চবখিনি জানে অসমবাসীয়ে তো মানে মৰমত আৰু অসমবাসীয়ে যিহেতুকে দেখিলে নিমিষা বাৰ একাউণ্ট দি তো এটাই বিচাৰে মানে কি নিয়ৰক অসমবাসীয়ে বিচাৰে মানে নিমিষা বাৰ লগত থকাটো যিহেতুকে মই যদি পিতৃ হিচাপে মাতৃৰ দায়িত্ব যদিও কৰিছো তো মানুহৰ দৃষ্টিত মানে মই নোৱাৰো আৰু সেইটো ৰিয়েলৰ সঁচা কথা কোনোবা সময়ত আপুনিও নিজৰ ব্যস্ততাৰ কাৰণে মই ব্যস্ততা এনেকৈ মোৰ পাৰ্চনেল লাইফ আছে এনেকুৱা সেইখিনিয়ে কথা আৰু আপোনাৰ নিমিষা বাৰ কিন্তু যিখিনি মৰম নিস্বাৰ্থ মৰম অকল নিমিষা বাৰ বুলি নকওঁ নিমিষা বাৰ হাজবেণ্ড ধ্ৰুৱদা তাৰপাছত জীউটো সকলে চিনিয়ে পায় জীউজনী মানে ভায়েক বুলি ইমানে মানে তাইৰ মৰম তাই চুলি মানে টানি কিনে সি মানে কিবা কৰি তথাপিও মানে কি ভায়েকে এনেকুৱা যদিও সৰু ছোৱালী বহুত বুজি পায় জীউ এনেকুৱা আৰু বৰ্তমান আপুনি ভৱিষ্যতক লৈ নিয়ৰৰ ভৱিষ্যতক লৈ কেনেকুৱা পৰিকল্পনা কৰিছে মোৰ ভৱিষ্যতলৈ অসমবাসীয়েতো মোক বহুতে সপোন দেখুৱাই আছে নাজানো সপোনবিলাক অসমবাসীয়ে বাস্তৱত পৰিণত কৰে নে নকৰে নাজানো বাৰু তো মই এজন মানে মই বিশেষ কৰিব পাৰো নোৱাৰো মই সেইটো নকওঁ মাত্ৰ সুস্থ ভাল মগজুৰ নাগৰিক এজন বনাব পাৰিম এনেকুৱা মই চাকৰি বাকৰি বা তাৰ বেলেগ কেৰিয়াৰটো মই নকওঁ বাৰু মাত্ৰ মই পিতৃ হিচাপে যিখিনি মানে মোৰ আপোনাৰ দায়িত্ব বা কৰিব লাগে সেইখিনি কৰি যাম তাক কি কৰিব পাৰো নাজানো কিন্তু মোৰ এটাই অসমবাসী অনুৰোধ বা আপোনাৰ নিমিষা বাইতো যিখিনি পাৰে মৰম কৰি আছে অসমবাসীয়ে মোক বহুতে ফোন মেছেজ মাৰিছে এনেকা সকলোৱে মানে বিচাৰিছে নিয়ৰক ৰাখে এনেকা মৰম কৰি ৰাখে তাৰ বাহিৰে এডপ বেডপ বুলি কোনো কথাই নকৰে মই অসমবাসীয়েও বিচাৰে নিমিষা বাৰ লগত থকাটো ময়ো বিচাৰো নিমিষা বাৰ লগত থকাটো মানে আপোনাৰ কি তাত থাকিলে মানুহ হ'ব এনেকা ময়ো মানুহ কৰিব পাৰিম মানুহে হয় ন সকলোকে কাটিলে বাৰু তেজে ওলাব কিন্তু মানুহৰ এটা মানে এলিমেণ্ট এটা বেলেগ ন লাইনটো বেলেগ মই লাইনটো বেলেগ কৰিব বিচাৰোঁ গতিকে মই এজন সৰু ব্যৱসায়ী ফুটপাথৰ ব্যৱসায়ী মই যিহেতুকে এনেকুৱা হয় মই তাক সেনেকুৱা কৰিব নিবিচাৰোঁ এনেকুৱা নাজানো সপোন কি হয় বাস্তৱত খিলাফ হয়নে নহয় সেইটোৱে আৰু আপোনাৰ নিজৰ আত্মীয় স্বজনৰ পৰা কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে বা কেনেকুৱা এইটো কথা মই একচুৱেলি ক'বলৈ শুনিবলৈ বেয়া লাগিব এইটো সকলোৰে মানে লাইফতে আত্মীয়স্বজনৰ লগত ভাল এনেকা মানুহে কয়ে মানে আমাৰ অসমীয়া এটা সূত্ৰই আছে এনেকা তো ভাগিৰ মঙা ভাগিয়ে খায় ভাগি নহ'লে পেলাই যায় তেনেকা এটা কথা আহি পৰে বাৰু মানে পাইছোঁ তো মানে সিমান নহয় যিখিনি অসমবাসীৰ পৰা পাইছোঁ একচুৱেলি মোৰ আপোনাৰ এইটো আপোনাৰ চেনেলৰ থ্ৰুদি চালে হয়তো তেখেতসকলে ক'ব কি এইটো কিয় ক'লি এনেকা তো যিখিনি মানে সঁচা সেইখিনি সঁচা আৰু তেখেতসকলে মোক বেয়া পাব নালাগিব ভাগিৰ মানে আত্মস্বজনে মই সঁহাৰি পোৱা নাই মানে সৰু কথাত ক'ব গ'লে আৰু নালাগেও বাৰু মই যিহেতুকে এজন আপোনাৰ কাম কৰি খাব পৰা সুস্থ নাগৰিক হয় এনেকৈ ভগৱানে হাত ভৰি দিছে সেইখিনিয়ে কিন্তু অসমবাসীয়ে কিন্তু মোক বহুত সহায় কৰিছে মই আপোনাৰ চেনেলৰ
থৈ দিয়ে কৈছোঁ মোক বহুতে আপোনাৰ অনলাইন বিচাৰিছে যদি মই অনলাইন দিলোঁ হয় ন মই 5 লাখৰ ওপৰ কামালোঁ কিন্তু মোক নালাগে অনলাইন পইচা 1 টকাও নালাগে মই বিজনেছ কৰা নাই তো এইটো 2 এটা কমেণ্ট নিগেটিভ কমেণ্ট আহিছে এইটো বাচ্ছাটো গৈ বেপাৰ কৰি হেলমেটটো মানে একেবাৰে আপোনালোকে নাপাব মই বেপাৰ কৰা নাই তো কোনোবাই যদি মানে আপুনিয়ে লগ পাইছে 100 টকা দিছে তাতো মই মানে নাই নালাগে এনেকৈ নিদিব তাৰপৰা সেনেকুৱা কথা মোক নালাগে পইচা মাত্ৰ মৰম মই মেছেজটো কওঁ মাত্ৰ মৰম দিব মৰম এগালমান লৈ আহিব লগ কৰিব লাগিল তেতিয়া কওঁ মাত্ৰ সেইখিনিয়ে আৰু মোক পইচা পাতি নালাগে মাত্ৰ মৰম কৰিব বাকী তাক কিবা আপোনাৰ খোৱা বস্তু দিয়ে মই সেইটো ছাপোৰ্ট কৰিম কিন্তু পইচা দিলে মোৰ মানে অকণমান বেয়া লাগে এনেকুৱা বা কেতিয়াবা চাওক মাছত লগ পাই মানুহজনে নিয়ত এইটো লোৱা 50 টকা 100 টকা তেতিয়া উপায় নাই ল'ব লাগিব কিন্তু মই নলওঁ তাৰ হাততো দিব দিওঁ এনেকুৱা এইবিলাক কথা আৰু আহি পৰে বা কেতিয়াবা অকস্মাত আজিকালি যিহেতুকে মোবাইলৰ যুগ কোনোবাই পইচাটো দিয়ালে কেমেৰা মাৰি সেইটো আপলোড দিব পাৰে তেতিয়া ক'ব কি নিয়ৰ দুটাকে ভিক্ষা মাগিছে বা নিয়ৰ দুটাকে পইচাটো হাত পাতি লৈ সেইটো কাৰণে মই তাৰ হাততে দিওঁ হয় যে নহয় আজিকালি লং টাইম ন এনেকৈ লং ডিষ্টেঞ্চত মানে কেমেৰা কৰিব মই গম নাপাম এইবিলাক বহুত কথা আহি পৰে বাৰু এইটোৱে আৰু বাকী মই নিয়ৰক লৈ বিজনেছ কৰিব মনো নাই কৰিব মানে ইচ্ছাও নাই মাত্ৰ নিয়ৰ এজন ভাল ল'ৰা হ'ব লাগে ভাল মানুহ হ'ব লাগে সেইখিনিয়ে আৰু মোক বিশেষ একো নালাগে বাকী অসমবাসী সদায় নিয়ৰ হৈ চিনি পাব লাগে আৰু নিমিষা বাও ভালে থাকক আৰু নিমিষা বাৰ নামটোতো আনিছোঁ মানে নিমিষা বা বহুতে মৰমীয়াল মাতৃ প্লাছ জাহ্নৱী কোঁৱৰ মিছ কোঁৱৰ বুলিয়ে কৈছোঁ দিয়া তেখেতেও ভালে থাকক তেখেতৰ কাৰণে আজি মানে চিনি পাইছোঁ নিয়ৰ তেখেতৰ পিছতে আহিলে কি নিমিষা বা নিমিষা বাৰ পিছতে এতিয়া মোৰ একাউণ্টেদি বাৰু যিমানে পাৰে চাই আছে সেইটোৱে আৰু চাই থাকিব নিয়ৰৰ একাউণ্টটো এনেকৈ ফ'ল' কৰিব নিয়ৰ জ্যোতি শৰ্মা বুলি আছে সেইটোৱে আৰু হয় এতিয়া যিহেতু নিয়ৰ খুব সৰু হৈ আছে কিন্তু এদিন নিয়ৰে বুজি পাব যে নিজৰ দেউতাকৰ যিখিনি কষ্ট বা গোটেইখিনি বুজিব যিখিনি আপুনি এতিয়া সংগ্ৰাম কৰিছে আটাইখিনি বুজি পোৱা হ'ব এসময়ত সেই সময়ত যদি নিয়ৰে আজিৰ এই ভিডিঅ'টো চাই আপুনি কি ক'ব যেতিয়া বুজি পাব নিয়ৰে বুজি পোৱা সময়ত সেইটো তাৰ তেতিয়া মানে তাৰ ব্ৰেণ্ডে কি কয় মই নকওঁ বাৰু ব্ৰেণ্ড সকলোৰে এটা নিজৰ যায় তাৰ তেতিয়া থিংকিংটো বেলেগো হৈ যাব বাৰু বা দেউতাই মাক চাগে কিবা অত্যাচাৰ কৰি খেলিছিলে বা কিবা এনেকুৱা বহুত কথা আহিব আকৌ মই কেতিয়াও মানে নিয়ৰক মাকক ঘৃণা কৰিব নিশিকাওঁ আৰু স্কুল বা আজি দিয়া নাই কাইলৈ পৰহি দিব লাগিব স্কুলত দিলেও মাক নাম তেওঁৰে থাকিব দেউতাৰ ময়ে থাকিম এনেকুৱা তো ঘৃণ কৰিব নিশিকাওঁ সি পাৰ্চনেলকৈ শিকে মই নিজে মই যেতিয়া মাত ফুটিব তাৰ প্ৰথম মানে নামটো মাকৰে শিকাম তো দ্বিতীয়তে মোৰ নামটোৱে শিকাম এনেকৈ বা মোৰ যিটো গাঁও এনেকুৱা পৰে সেইখিনি শিকাম তো মাকো এইটো চালে মানে যাতে বেয়া নাভাবে আমাৰ নিয়ৰ আমাৰে নিয়ৰ তাই আৰু মোৰে নিয়ৰ হৈ থাকিব মাত্ৰ মৰম সকলোৰে কৰা অধিকাৰ আছে শিশু হিচাপে সকলোৱে কৰিব পাৰে আৰু মাকে যাতে সেইটো কথা বেয়া নাপায় তো নিমিষা বাকো এনেকৈ কমেণ্ট নিমিষা বা বুলি নহয় বহুতে মানে নিয়ৰক লগ কৰি কিনে ভিডিঅ' বা এনেকৈ বনাইছে বহুতকে ফোন মেছেজ তাই মাৰিছে মোৰ তাতে আহিছে বাৰু সেইবিলাক বহুত বেয়া ৱাৰ্ড কৰে তো মই তোমাক এইটোৱে অনুৰোধ জনাইছোঁ তুমি যাতে কাকো বেয়াকৈ নোকোৱা কাৰণ তুমি যদি বেয়া কোৱা চাৰ্টিফিকেটটো নিয়ৰ তাতে নিয়ৰৰ মাক এনেকুৱা মানে তাৰ নামটো বিক্ৰী যাব তো আমি যিখিনি মানে বেয়া মই নিজকে কৈছোঁ বেয়া বুলি আমি মাক পিতৃ মাতৃ হিচাপে কিন্তু নিয়ৰৰ গাত পেলাব নালাগে প্ৰভাৱটো সেইটোৱে আৰু যিহেতু এতিয়া ৰাতিপুৱাৰ পৰা আপোনাৰ গোটেই ৰাতিলৈকে 24 ঘণ্টাৰ চিডিউলখনত আপুনি কেনেকৈ ৰাতিপুৱাৰ পৰা কি হিচাপত কৰে অলপ কৈ দিয়কচোন তো ৰাতিপুৱা মানে সি কেতিয়াবা 6টাতো উঠে কেতিয়াবা আপোনাৰ 7টাত উঠে আজি বাৰু 9টাত উঠিছে এনেকুৱা তাৰপাছত আপোনাৰ সি নুঠোঁতে মই যিমান পাৰোঁ কামখিনি কৰি ল'ম মই গা ধোৱা তাৰ পানী কাপোৰ এনেকুৱা ধোৱা পখলা গোটেইখিনিয়ে কৰোঁ তো কৰি উঠি মানে সি উঠাৰ পাছত আকৌ মোৰ প্ৰথম তাৰ খাদ্য হ'ল কি নেষ্টাম তো নেষ্টামটো মই গৰম পানী কৰি থৈ দিওঁ তাৰপিছতে এনেকৈ গৰম পানী কৰি খুৱাই দিলোঁ তাৰপৰত অকণমান খেলি তাৰ ওচৰতে মই শুই দিলোঁ বা সি মোৰ কেতিয়াবা গাত জঁপিয়াই এনেকৈ মৰম আৰু এনেকৈ যিটো এটা শিশু মানে বিচাৰে তো মাকৰ পৰা সেইখিনি মানে দায়িত্বটো মই পালন কৰিছোঁ তাৰপৰত সেইখিনি কৰিলোঁ তাৰপৰত অকণমান মানে তাৰ লগতে মানে ভাতটো বনাই থাকোঁ এনেকুৱা তো বনাই কিনে ভাত ধুনীয়াকৈ খাই বৈ দুটাইও অকণমান আকৌ শুই যাওঁ এনেকুৱা মোটামুটি আপোনাৰ 11টা 12টা বজাত শুই যাওঁ শুই গৈ কিনে আমি 2:30মান বজাত ওলাই যাওঁ দোকানলৈকে দোকানত থাকোঁ নিয়ৰ দোকানতে থাকে এনেকুৱা তাৰপাছত থাকি কিনে আকৌ দোকান বন্ধ কৰোঁ 8:20 বন্ধ কৰি আমি আহিবতে ঘৰ পতে 9:30 বাজি যায় আকৌ সেইখিনিয়ে আৰু আহি পিনে এটা অকণমান গা চা মানে ধুৱাই নিদিওঁ বাৰু অকণমান চিৰা কাপোৰ মানে মুচি দি কিনে তো অকণমান টাইম খেলোঁ কিন্তু টোপনি নাযায় মেক্সিমাম সি টোপনি যায় 12টা 4 বজাত টোপনি যায় তো সেনেকৈ মই ভাতটো বনাই থাকোঁ তাৰ লগত খেলি থাকোঁ ওচৰতে মানে কিটচেনটো বনাই লৈছোঁ যিহেতুকে আমাৰ চিম্পল ৰুম বাৰু সেনেকৈ আৰু
ডেইলি এনেকৈ 24 ৰুটিনটো বনাই লৈছোঁ আৰু সেইটোৱে আৰু যিহেতু এতিয়া ইমান সৰুৰে পৰা নিয়ৰেও আচলতে বুজি উঠিছে আৰু সেইকাৰণে আমি নিয়ৰক দেখিছোঁ আচলতে সি যেন নিজৰ দেউতাকৰ কষ্ট বুজি পায়, এতিয়া হয়তো বুজি পায় যে কিমানখিনি আপুনি কষ্ট কৰিছে বা মাতৃৰ অকণমান ভুলৰ কাৰণে যিহেতু কোৰ্টলৈ যোৱা মেলা এইবিলাকত সোমাই পৰিবলগীয়া হৈছে। ডাঙৰ হৈ নিশ্চয় বুজি পাব, নিয়ৰেও বুজি পাব, কিন্তু এইখিনি সময়ত কেতিয়াবা খুব দুখ লাগে। দুখ লাগে এনেকা, দুখ লাগিলেতো দুখ কৰি থাকিলেও মই নহ'ব, মানে কি মই দুখ দেখুৱালে সিও মানে দুখত থাকিব। তো যিহেতুকে ই এটা শিশু হয় ন, তো সদায় এটা হাঁহি ধেমালি কৰিয়ে মানে এনেকৈ ডাঙৰ দীঘল কৰিব লাগিব। এতিয়া মনত বহুত দুখ এনেকা, তো মই তাইৰ স্বাৰ্থত কোৱা নাই, তাইক মোক নালাগে, কিন্তু তথাপিও আৰু মাতৃয়ে নিজৰ ভুলৰ অনুশোচনা কৰি পেলাই আকৌ ঘূৰি আহিব খোজে। নাই, এইটো কেতিয়াও সম্ভৱ নহয়। এনেকৈ অসমবাসীয়ে সকলে মোক মানে যিখিনি মৰম দিছে এতিয়ালৈকে বা দি আছে নিয়ৰৰ স্বাৰ্থত, মানে তো মোক স্বাৰ্থত মৰম কৰিব আৰু স্বাৰ্থত মৰম কৰি আছে। তো সেইখিনি ভুল কৰিলে মই মানে অসমবাসীয়ে মোক বেয়া পাব, সেইখিনি কাম মই কৰিব নাযাওঁ। আৰু যিহেতুকে তাই এতিয়া ক'লোৱে আপোনাৰ, তাই যাৰ লগত দিয়ে তাৰ লগতো নাই এনেকুৱা, বহুত মানে তাই দূৰলৈকে গুচি গ'ল। সেইটো আৰু মই নকওঁ এনেকুৱা, যিবিলাক মানুহে পাৰ্চনেলি লগ পাব সেইটো বেলেগ কথা বাৰু। সেইটোৱে আৰু এনেকুৱা মই এইটো কোনো একচেপ্ট কৰিব নোৱাৰোঁ। আৰু দ্বিতীয় বিবাহ মই কেতিয়াও নাভাবোঁ আৰু যিহেতু নিজৰ মাতৃয়ে নিয়ৰক এৰি দিব পাৰিছে, আন ছোৱালী বা বোৱাৰী আহি চাব যি, মই এইটো মানে সেই নকওঁ। মই মানে এটাই মাত্ৰ ভাল দেখিছোঁ, আন মাতৃ বা আন জীয়ৰী বা আন বোৱাৰী হয় নিমিষা বা মৰমখিনি নিমিষাৰ্থ মানে পাইছোঁ মই সেইখিনিয়ে আৰু নিয়ৰৰ ক্ষেত্ৰত মই পাইছোঁ বা নিয়ৰে সেইটো বুজি উঠিব আৰু এইটো আচলতে আপোনাৰ সম্পূৰ্ণকে ব্যক্তিগত কাহিনী যদিও আচলতে মই দেখি আছো যে সকলোৱে জানিব বিচাৰে, আচলতে নিয়ৰৰ বিষয়ে জানিব বিচাৰে, নিয়ৰ কেতিয়া ক'ত আছে বা নিয়ৰৰ সকলো কথা জানিব বিচাৰে। মই কমেণ্টছবোৰ কেতিয়াবা পঢ়োঁ, নিমিষা পাৰ তাতে হওক বা আপোনাৰ তাতে, যে নিয়ৰক চবে ভাল পায়, নিয়ৰৰ বিষয়ে জানিব বিচাৰে। সেইকাৰণে ভাবিলোঁ সৰু এটা আপোনাৰ পাৰ্চনেল কথা যদিও দিওঁ, গতিকে ময়ো বিচাৰোঁ যে নিয়ৰ ভাল হওক, নিয়ৰ এগৰাকী সুনাগৰিক হওক, ভৱিষ্যতে দেউতাকৰ কষ্ট বুজি গোটেইখিনি যেন নিয়ৰে সামৰি ল'ব পৰা এজন সুনাগৰিক হৈ উঠে। বাকী ধন্যবাদ।